মাই ইউটিউব চেনেল আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ডেইলি ব্লগ দিম। তাতে মই মিছৰ দুটামান কুৰ্তি অৰ্ডাৰ দিছিলোঁ, আহিছে, তাকেও দেখাম, কেনেকুৱা লাগিছে জনাব। লগতে আৰু মই ইউটিউবত ভিডিঅ' বনাবলৈ আৰু দুটামান কিবাকিবি আনিছিলোঁ ফ্লিপকাৰ্ট অৰ্ডাৰ দি, তাকো দেখাম, কেনেকুৱা লাগিছে কমেণ্টত জনাব। বলক তেতিয়াহ'লে আজি মই দি দিলোঁ কি কৰোঁ তাকে দেখুৱাওঁ আপোনালোকক। প্ৰথমতে মই আপোনালোকক দেখাওঁ মই অৰ্ডাৰ দিয়া কুৰ্তিকেইটা কেনেকুৱা লাগিছে জনাব। এইটো মা বাৰ্থডে বুলি আগতীয়া গিফ্ট, কেনেকুৱা লাগিছে জনাব। মই মিডিয়াম সাইজত দিছিলোঁ, কিন্তু এতিয়া এছ সাইজত আহিছে। কিন্তু কুৰ্তিটো দেখি গাটো হ'ব নিচিনা লাগিছে এছ সাইজ যদিও, কিন্তু পেণ্টটো এছ সাইজত আহিলে অলপ সৰু হ'ব চাগে লাগিছে। এছ সাইজত মই মিডিয়াম সাইজত দিছিলোঁ। এইটো চব অলপ সৰু সৰু লাগিছে বাৰু, কিন্তু জোখতে হ'ব নিচিনা লাগিছে। দেখিছে, লগতে আৰু এটা কুৰ্তি অৰ্ডাৰ দিছিলোঁ, সেইকেইটাও আহিলে, মই সেইকেইটাও দেখাম অলপ আপোনালোকক। এইটো ঠিকেই দিছে, মিডিয়াম সাইজতে আহিছে। এইটো খালি কুৰ্তিটোৱে এছ সাইজত আহিলে হ'বগে থাকে বাৰু তেও। এইটো এটা আৰু এইটো এটা দেখিছে, এইটো দিছে মিডিয়াম সাইজতে আহিছে। কিন্তু হাতখন দেখিছে হৈ আছে, এইটো কটা আছে আৰু ইয়াৰ দুখ আছে ডিঙিত। এইটো এনেকুৱা দেখিছে জনাব। বাৰ্থডে স্পেচিয়েল এই দুটা মোৰ হাজবেণ্ডে দিছে, আৰু এইটো মায়ে পচন্দ দিছে, মই চইচ কৰি অৰ্ডাৰ দিছিলোঁ। বাৰ্থডে দিনা পিন্ধিম, কেনেকুৱা লাগিছে দেখাম আৰু ভিডিঅ' বনাম, কেনেকুৱা লাগিছে জনাব। লগতে হেৰি বুলি বাৰ্থডে বুলি হাজবেণ্ডে ভিডিঅ' বনাবলৈ মোক এটা লেচপেন আনিছে, লগতে এটা মাইক, মই আপোনাক দেখাম বাৰু। কালি আহিলে সেইকেইটাও মই দেখাম লগতে আপোনালোকক। এয়া দেখিছে ষ্টেণ্ডটো ইমান ধুনীয়াকৈ এটা কভাৰৰ ভিতৰত ছেফটি হৈ আহিছে। এয়া দেখিছে ষ্টেণ্ডডাল যথেষ্ট মজবুত আহিছে।
এইটো হৈছে মাইকটো দেখিছে এতিয়া আজি কাপোৰবোৰ অলপ ৰ'দত দি দিছোঁ দেখিছে এইবিলাকেই আৰু দিনটো এনেকৈ আৰু এইফালে আমি এতিয়া পুৰি খাবলৈ লৈছোঁ লগত পটল আলু ভাজি লৈছোঁ লগতে বন্ধাকবি গাজৰ বিলাহী এনেকৈ এখন চালাড বনাই লৈছোঁ এনেকৈ খাম এতিয়া আমি ভিডিঅ'টো চাই থাকিব তেতিয়াহ'লে আমি খাই লওঁ এইফালে বাই বাই চাই থাকক আজি বতৰটো অলপ ঠাণ্ডা পৰিছে আমি শুইছিলোঁ এতিয়া উঠিলোঁ এতিয়া চাহ খাবলৈ লৈছোঁ অলপ ফ্ৰেছ হৈ ল'লোঁ এতিয়া চাহ খাবলৈ লৈছোঁ চাহ এনেই বিস্কুটে সৈতে খাম আৰু এনেকৈ দেখিছে এইফালে হৰলিক্স এইফালে বিস্কুট এনেকৈ চাহ খাম এতিয়া খাই লওঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক এতিয়া মই অলপ ওলাই যাম এতিয়া সন্ধিয়া সময়ত অলপ বজাৰ কৰিবলৈ আছে কিবা কিবি তাকো আনিবলৈ কি আনোনো আপোনালোকক দেখুৱাম বাৰু ভিডিঅ' চাই থাকিব শেষলৈকে বজাৰলৈ ওলাইছোঁ আৰু এনেকৈ যাম এতিয়া এতিয়া মই ইয়াৰ পৰা দুটামান চব্জি কিনিম এতিয়া মই ইয়াৰ পৰা অলপ মাছ লৈছোঁ বেছি নাই লৈ এপোৱা লৈছোঁ এয়া মই এতিয়া বজাৰৰ পৰা পালোহি দেখিছে এয়া মিঠাতেল এইফালে হৰলিক্স এনেকৈ কিবা কিবি আনিছোঁ লগতে চব্জিও আনিছোঁ কিবা কিবি এইফালে দিছে গাজৰ এইফালে বিলাহী এনেকৈ কিবা কিবি দুটামান বজাৰ কৰি আনিছোঁ এতিয়া মই এতিয়া চালাডৰ বাবে দেখিছে ধনিয়া বিলাহী পিঁয়াজ আদা আৰু বন্ধাকবি এনেকৈ এতিয়া হেৰি কৰিম চালাড বনাম এতিয়া ভাত খাবলৈ লগতে এইফালে মাছ বনাবলৈ লৈছোঁ মাছ কিনি এইফালে মাছ বিলাহী আলু পিঁয়াজ এনেকৈ কাটি লৈছোঁ সেইখিনি এনেকৈ বনাম এইফালে ভাত পাতি থৈছোঁ এতিয়া এতিয়া মই এয়া মাছখিনি ফ্ৰাই কৰি লৈছোঁ দেখিছে এয়া দেখিছে আমাৰ সন্ধিয়া আজি ভাত সাঁজ ৰেডি দেখিছে এইফালে মাছৰ জোল এইফালে চালাড এনেকৈ এতিয়া খাম এতিয়া আমি ভাত আমি ভাত এতিয়া খাই লওঁ ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু আৰুনো কি ক'ম আকৌ মই ভিডিঅ' দিম মোৰ বাৰ্থডে আহিছে যিহেতু 27 নৱেম্বৰ মই এতিয়া ভিডিঅ' দিম আপোনালোকক এতিয়া আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে ছাবস্ক্ৰাইব কৰি দিব বাই বাই তেতিয়াহ'লে ভাত খাওঁ আজিলৈ বাই বাই